हम लोग हमारा ब्लॉगिंग चैनल। तो आज वेलकम टू माय यूट्यूब चैनल। तो जोने जोने मोर भिडिओ नतुनके चाই আছে সকলোৱে চাই কেনে এনে এৰি থৈ নাযাব। প্লিজ মৰম দিব, লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি থৈ যাব আৰু বেল আইকনটো টিপি দিব। জয় হো। গাইস এয়া চাওক কি ৰাস্তা হয় গাইস, তথাপিতো এৰি নিদিম গাইস, আপোনালোকে চাই থাকক। এয়া আমি এইবাৰ ক'ত উঠি আছো, ভয়ানক দৃশ্য, তথাপিতো মঞ্জিল পুৰা কৰিব লাগিব গাইস। নোৱাৰো আৰু এয়া চাওক গাইস, आजाओ भाई आजाओ आजाओ। तो इंग्रा जाबा লাগিব। तो ब्लॉग खाल আমি জঙ্গলের মাঝে মাঝে आशंका ब्लॉग खाल से থাকি বিরা সকালকে। तो चलिए शुरू करते हैं। তো ফাইনালি আহি আছে ওপৰৰ পৰা, বহুত ওপৰৰ পৰা। আপোনালোকে চাই থাকক কেনেকুৱা ৰাস্তা হয়। তো আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে কেনেকুৱা হয় এইটো। চব ট্ৰেইন লাইনৰ একদম কাষে কাষে। তো আপোনালোকক মই দেখুৱাই আছো। তো আমি য'ত গৈ আছো বহুত কষ্টৰ মাজত গৈ আছো আজি আপোনালোকক দেখুৱাবৰ কাৰণে। আপোনালোকে প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যোনে যোনে নতুনকৈ চাই আছে এই ভিডিঅ', তো আপোনালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে সকলোৱে মৰম দিব। গাইস এয়া চাওক, देखो देखो एनर्जी गाइस। আমার ভয়ানক পরিস্থিতি, ভয়ানক একদম নেক্সট লেভেল। ইংরা আইবা লাগে ভাই। আমি ফাইনেলি ইয়াত পাই গ'লো গাইজ। আপোনালোকক দেখুৱাই আছো আৰু কঠিন কঠিন ৰাস্তাৰ মাজেৰে আমি যাবৰ কাৰণে চেষ্টা কৰি আপোনালোকক দেখুৱাবৰ কাৰণে আপোনালোকে চাই থাকক। এয়া ৰাস্তা পাৰ কৰি বৰ্তমান আহিলোঁ হাইৱে। হাইৱেত আহি এনেকুৱা অৱস্থা হৈ গ'ল, এয়া এজনৰ চাইকেল একদম শেষ। আৰু লগত ইয়াত এখন মেকাৰ বিচাৰি আছো। লগত এটা চাইকেলত দুজন উঠিবলগীয়া হৈছে কাৰণ চাইকেলটো ইয়াৰে বেয়া হৈ গ'ল। তো আমি মেকাৰ বিচাৰি গৈ আছো। তো গাইজ আপোনালোকে চাই থাকক। এটা বহুত সুন্দৰ পৰিৱেশত আহিছোঁ, আপোনালোকে চাওক। তো গাইজ এয়া সুন্দৰ পৰিৱেশত আহিলোঁ, এটা চাম্পা পালোঁ। লগত ইয়াৰ চাম্পাৰে সম্পূৰ্ণ ব্ৰিজখন ইমান ডাঙৰ হয়। তো আপোনালোকে চাওক। ফাইনেলি বজাৰ পালোঁ, ইয়াত চাইকেল মেকাৰ এখন পাইছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ। তো এয়া চাইকেল বৰ্তমান ভাল কৰিবৰ কাৰণে সোমাইছোঁ গাইজ, নহ'লে আমাৰ যোৱা অসুবিধা হৈ যাব। এয়া চাইকেল ইতিমধ্যে ভাল হৈ আছে। তো আমি যাব পাম নিশ্চয় আশা আছে। তো চাইকেল এতিয়া বনাই আছে। আমি ইয়াত দোকানত আহিলোঁ, পানী বটল ল'বৰ কাৰণে আহিলোঁ। আৰু আপোনালোকক ফাইনেলি গাইজ আমি আহি পালোঁ। সেইটো আপোনালোকে দেখিছে। তো ইয়ালৈকে আমি আহি পালোঁ। তো ওপৰত গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ ওপৰত কি আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বলক আমি ইয়াৰ ওপৰত কি আছে আপোনালোকক দেখুৱাই আছোঁ। আমি এইফালেৰে আমি ওপৰত উঠি আছোঁ, কিন্তু অভিয়াছলি মানুহবিলাকে তলেৰে যায়। কিন্তু আমি নেক্সট লেভেল কৰিবৰ কাৰণে এই ওপৰেদি যাবৰ কাৰণে চেষ্টা কৰিম। তো আমাৰ লগত আছে আৰু এজন ইউটিউবাৰ, এই তেখেত বনাই আছে। তো ওপৰলৈকে গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ গাইজ। এয়া চাওক, মানুহবিলাকে এইফালেদি উঠা নামা কৰিছে, কিন্তু আমি এইফালেদি গৈ চাম কেনেকুৱা লাগে। তো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। একদম মাজত আহি গ'লোঁ। তো ইয়াৰ মাজৰ আহাৰ পৰিৱেশ চাওক আপোনালোকে। ইয়াতো পানী, ইফালো পানী, সকলোবোৰতো পানী। লগত আমি এটা মাজত আহিছোঁ। তো এই মাজত বহুত ধুনীয়া প্লেচ, বহুত বতাহ মাৰি আছে, বহুত ভাল লাগি আছে গাইজ।
তো আপোনালোককো মানে ইয়াৰে কেনেকুৱা লাগিছে ফিলিংছ দিবৰ কাৰণে আপোনালোকক মই ইয়াতে দেখুৱাই আছোঁ আপোনালোকক চাই থাকক গাইজ দুফালে একদম পুখুৰী দুফালে পানী আছে গাইজ তো ইয়াৰে সম্পূৰ্ণখিনি বহুত ভাল লাগি আছে গাইজ তো ইয়াতে বহুত এটা আশা আছিল অহাৰ কাৰণে তো আজি ফাইনেলি আহি পালোঁ মোক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব অলৰেডি কৰিছে আৰু মৰম দিব মোক আগবঢ়াই লৈ যাবৰ কাৰণে গাইজ তো আপোনালোকৰ কাৰণে মই সকলো টাইমতে ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি আছোঁ বনাই আছোঁ নতুন নতুন কণ্টেণ্ট তো আশা কৰোঁ গাইজ সকলোৱে ভিডিঅ'টো আন্ত লৈ চাব তো নাজাৰা চাওক না ইয়াৰে গাইজ ইমান বিউটিফুল নাজাৰা গাইজ তো আপোনালোকক দেখুৱাই আছোঁ আগত গৈ কিনে দেখুৱাই আছোঁ এই আগত গৈ কিনে দেখুৱাই আছোঁ আপোনালোকে দেখুৱাবৰ কাৰণে ভিডিঅ'টো এণ্ড লৈ চাই থাকক গাইজ তো ইয়াৰ পৰিৱেশ কিমান এটা ডাঙৰ নাজাৰা হয় গাইজ